Hey guys, good evening, welcome and welcome back to my YouTube channel. So, আজি যেহেতু মই আহিছো জোৰহাট আৰু মোৰ লগৰ এজনী হোষ্টেলত থাকে, so তাইক লগ কৰিবলৈ আহিছো। so আপোনালোকক দেখাই দিম তাই ভাগৰ ৰুমটো থকা আৰু তাহাঁতি লগৰ কেজনীমান থাকে, ৰুমমেট কেজনীমান। এতিয়া মই আহি পাইছো জাষ্ট বজাৰ চজাৰ কৰি মেলি আৰু লগৰজনী ৰুমলৈ যাম এতিয়া। so চাই যাওক মোৰ ভিডিঅ'টো। so আমি মানে মই এহেঁতিকেইজনী আগবাঢ়ি গুচি গ'ল, তাৰপিছত মই এতিয়া লাহে লাহে গৈ আছোঁ আৰু এহেঁতৰ ৰুমৰ পৰা ধৰি পিনি সকলোবিলাক দেখুৱাম, এহেঁতক লগতে চিনাকি কৰাম। চ' ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব। ৰুমৰ ভিতৰলৈ সোমাই আহিলোঁ আৰু এহেঁতৰ ৰুমবিলাক এনেকুৱা এইজনী হৈছে মই এহেঁতৰ ঘৰলৈ আহিছোঁ, ঘৰলৈ নহয় ৰুমলৈ। সিহঁতৰ ৰুমটো মই দেখাইছোঁ অলপ, যাব ৰুম নহয় ভালে আছে ইমানখিনি যেতিয়া থাকে। এইগৰাকী ৰুমমেট লগৰ, মই বেক কেমেৰা কৰি দেখাম ৰ। ৰুমটো বেয়া হৈ আছে, ওলাই গৈছিলোঁ যে ৰুমটো আমি সজাই থওঁ, নালাগে এনেকৈ ভাল আছে ৰুমটো। আছলিয়াত দেখাই আছোঁ সিহঁতৰ আছলিয়াত। তাৰপিছত আমি ফ্ৰেছ হৈ ল'লোঁ, তাৰপিছত এতিয়া যাম আমাৰ মিঠাতেল আনিবলৈ। মাংস আনি মানে মিঠাতেল নাই চলো ইমানকৈ ফোনৰ কথা পাতি থাকোঁ আৰু দাঁত কেলে আছে এইবোৰ মই আপলোড দিম আকৌ, চাই লওঁ ভালকৈ দাঁতটো দিম হ'লে। মই মিঠাতেল আনো দিয়া, চলো। ঠাণ্ডা ঠাণ্ডা লাগিছে, কম মই জাম্পাৰটো পিন্ধিলেও ইমান ঠাণ্ডা লাগিছে, ইমান সৰুটো নহ'ব দে চোলা মোৰ, ইমান ঠাণ্ডা জাম্পাৰটো পিন্ধি ল'লে। তললৈ নামি যাম মিঠাতেল আনিবলৈ। মই ভাবিলো কুকুৰ পোৱালি এটা গৈছে কিবা বুলি তই কণী নহৰু মাংস একেলগে দি দিম পইচা হিচাপ কৰিছে, মিঠাতেল অনা ভাগ কৰিব লাগিব, এতিয়া দিব লাগিব। মিঠাতেলটো এইটো অৱস্থা দোকানৰ পৰা আনি কোনটো তহঁতৰ গেছ কোনটো ষ্টপ? क्या यो खाम বাকলিটো দিয়ে নেকি ৰাজমাত? দিয়ে হ'বলা। বাকলি চাকলি বনাই নে এইটো গুচাই দিয়ে?
এইটো 4-5টামান চিটি মাৰিব লাগিব। বাকলিটো গুচাই দিওঁ নি? বাকলি নুগুচালে হ'ব। বাকলি চাকলি দিয়া হয় নাই? কি বনাইছিলি? কেৰাহীত তেল অকণমান আছে। বইল দালি। আমাৰ মাংস বনামালি মাংস। ইয়াত কেইটা ষ্টভ, চিলিণ্ডাৰ, গেছ। পেকেট ফুৰি দি পঠাইছোঁ দেখিছোঁ নে? হ'ব বুলি মিট মছলা এটা দি দিছে। এতিয়া আমি কি বনাম গম পাওঁ? ৰাজমা প্ৰথমতে। ফাৰ্ষ্ট ৰাজমা। খালী কৰিবি এটা নেকি কুকাৰ আছে? কি হয় সেইটো? ফেচবুক আমাৰ মাংস ধুইছে দেই পৰিণীতা বাইদেউ। This is purification. Hello. এনেকৈ অকল আঁচ এটা টানি দে। হে? অঁ সেনেকৈ কয় কাট আকৌ কটাই ৰৈছোঁ। কাটিছোঁ এইটো কাট খাইছে ন? অঁ য়েছ। বাছ হৈ যাব আৰু নালাগে কাটিব। এইটো কাটি দে। হে হে? অঁ হ'ব বাছ। সেইবোৰ কাটিব নালাগে মাংস হৈ গ'ল। এয়া লেগ পিচ ফ্ৰাই কৰি আছোঁ। তাৰপাছত এইফালে আছে এটা আৰু ইয়াত মাংস আছে আৰু এইফালে আমাৰ নহৰু পিঁয়াজ। মই বনাইছোঁ মাংস মই বনাইছোঁ মই। মাংস ৰেডি হ'ব আৰু অলপ দি দিছোঁ। এয়া লাই শাক দি দিম।
পাৰ বেগ চাইডটো নকবি আৰু একেবাৰে ৰংটো ৰঙা ৰঙা যেনেকৈ কৰি পিনি ৰঙা হৈ গ'ল উতলা পানী ৰাজমাহ লাগি ধৰিলে অকণমান বস্তু কাটি দিবি দেই পানী দিলোঁ ৰ বস্তু কাটি দিবি দেই মোৰ বাচে বাচে দিদি এনেকৈ ৰাজমাহ আহিছে নে দিলে নেকি বাৰু ফাটি যাব লাগিছিলে কিন্তু নাফাটিলে এনেকৈ নহয় নেকি বাৰু মানে কুকাৰত চাগে 20টামান হেৰি চিটি মৰাব লাগিব তেতিয়াহে হ'ব নহয় এইটো বেছি দেৰিলৈকে তিয়াই থ'ব লাগিছিলে মানে সিজাটো সিজিছে কিন্তু হেৰি নাই যোৱা ভোট জলকীয়া বিচনাৰ ওপৰত খাইছিলোঁ নকওঁ কমে বিচনাৰ মতে ভাজো বুলি গুড মৰ্ণিং এতিয়া মৰ্ণিং টাইমত মই চাহকাপ খাই পিনি বাহিৰলৈ ওলাই আহিছোঁ আৰু মোৰ লগৰ দুজনী গৈছে ডিউটি আৰু মই কালি যিহেতু ৰাতি গধূলি টাইমত আহি পাইছিলোঁ আৰু এতিয়া মৰ্ণিং হৈ গ'ল চাহ খাই মই বাহিৰলৈ ওলাই অকণমান চাই লৈছোঁ বাহিৰৰ পৰিৱেশটো লগৰ দুজনী গ'ল ডিউটি 1 বজালৈকে আছে তাৰপিছত তাহাঁতি যেতিয়া আহিব তেতিয়া মানে মই আজি ঘৰলৈ যোৱাৰ কথা আছিলে সিহঁতি কৈছে থাকিবলৈ সেইকাৰণে থাকি দিছোঁ আৰু সিহঁতি আহিলে অকণমান ওলাই যাম বাহিৰলৈ গধূলি মানে 1টামান বজাত আহিব অকণমান ৰেষ্ট লৈ পিনি ওলাই যাম ভিডিঅ'টো মোৰ কণ্টিনিউ হৈ থাকিব আৰু এতিয়া অকলে অকলে মই কি কৰোঁ চাওঁ গাইজ মই এতিয়া ঘৰলৈ যাব লাগিব ইমাৰ্জেঞ্চি মোৰ পাৰ্লাৰত কাষ্টমাৰ আছে যিহেতু চুলি ষ্ট্ৰেইটনিং কৰিব চ' সেইকাৰণে মই ওলাই আহিলোঁ আজি থকাটো নহ'ল আৰু মোৰ কেঞ্চেল চ' আজি ব্লগটো মই ইমানতে সামৰণি মাৰিছোঁ আমি আকৌ লগ পাম আৰু এটা নতুন ব্লগৰ সৈতে আছিলে বাই বাই